নমস্কাৰ, মোৰ নাম বৰ্ণালী আৰু মই আজি আপোনালোকক এনেকুৱা এডোখৰ ঠাইলৈ লৈ গৈ আছোঁ যিডোখৰ ঠাই দেখিলে হয়তো আপোনালোকৰো এবাৰ তালৈ যাবলৈ নিশ্চয় মন যাব। তেনেহ'লে ব'লক আজি মোৰ লগতে আপোনালোককো এবাৰ সেই ঠাইডোখৰ দেখুৱাওঁ। আমাৰ সকলোৰে মন যায় নহয়নে, আমাৰ বিশেষ দিন আৰু অলপ বিশেষ কৰি তুলিবলৈ। সেইদিনা মোৰ জীৱনৰ সেই বিশেষ মানুহজনৰ জন্মদিন আছিল। চ' আমি বেলেগ একো প্লেনিং নকৰি আমি ওলালোঁ প্ৰগতি কৃষি পামলৈ গ'লি। হয়তো মই নক'লেও সকলোৱে চিনি পায়, বহুতে কলবাৰী বুলিও জানে আৰু বিশেষকৈ কলবাৰী বুলিয়ে জনাজাত বাৰু। গৈয়ে দেখিলোঁ ইমান ধুনীয়া শান্ত পৰিৱেশ, চাৰিওফালে গছ গছনি সেউজীয়া আৰু তাতে আকৌ মাজে মাজে পুখুৰীও আছে। পিছে কলবাৰীখন এঘৰ মানুহৰ বাৰীহে হয়। দেখি আচৰিত হ'লোঁ, ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে বাৰীখন। হয়তো জীৱনত মই প্ৰথমবাৰ দেখিছোঁ এনেকুৱা ধুনীয়া পৰিৱেশ। আৰু আমি আহি এই ঘৰটোতে অলপ জিৰণি ল'লোঁ। ইমান শান্ত পৰিৱেশ, ক'তো যেন পাত এখিলাও পৰি থকা নাই, ইমান পৰিষ্কাৰ। আৰু এইফালে আছে জোলনাখন দেখি পিছে মই ৰ'ব নোৱাৰিলোঁ। আগতে সৰু থাকোঁতে দেউতাই বনাই দিছিল জোলনা আৰু তাতে বহুত খেলিছিলোঁ আৰু আজি আকৌ এবাৰ অতীতক ৰোমন্থন কৰিলোঁ। পিছে জোলনাখন দেখি মোৰ আকৌ সেইখন এৰিবৰেই মন যোৱা নাছিল। কামৰ ব্যস্ততাবোৰ এফালে আওকাণ কৰি আজি আমাৰ বিশেষ দিনটো এনেদৰে লৈ পাৰ কৰিলোঁ। ব্যস্ততাৰ অজুহাত দেখাই জানো এনেকুৱা বিশেষ দিনবোৰ হাতৰ পৰা এৰি দিব পাৰি নহয়নে? অলপ সময় বহি লৈ আমি এইবাৰ ওলালোঁ গোটেই বাৰীখন এবাৰ চাওঁ বুলি। আৰু ৰাস্তাটোৰ কাষে কাষে দেখিছেনে নাৰিকল গছ, তামোল গছ, কমলা, ৰবাব টেঙা আদিৰে গোটেই বাৰীখন পৰিপূৰ্ণ হৈ আছে। আৰু পদূলি মুখতে এয়া ফুলজোপা আছে। আৰু এয়া চোতালখন দেখিছেনে, পৌ মাৰি একদম ভাত খাব পৰা কিমান ধুনীয়া হৈ আছে। যদি আপোনালোকেও কেতিয়াবা বিচাৰে ফেমিলি, ফ্ৰেণ্ড নাইবা প্ৰিয়জন যাৰ লগত বিচাৰে যাব পাৰে, মই কথা দিছোঁ ভাল পাব। পৰিৱেশটো মন ভৰাই উপভোগ কৰিলোঁ। জীৱনত প্ৰথমবাৰৰ বাবে এনে অভিজ্ঞতা পাইছোঁ। সন্মুখত এটা ধুনীয়া পৰিৱেশ আৰু লগত প্ৰিয়জন, ইয়াতকৈ বেছি আৰু জীৱনত কি লাগে। মই যে এনেকৈয়ে বহুত বেছি সুখী। পিছে ডিটেইলছটো কৈ দিছোঁ শুনক। কলবাৰী আছে চৰাইদেউ জিলাৰ চলাপথাৰ নামৰ গাঁওখনত। পিছে আপোনালোকে ইয়াত এণ্ট্ৰি কৰিবলৈ হ'লে পাৰ পাৰ্চন 25 এটা পে' কৰিব লাগিব। ইমান ধুনীয়া পৰিৱেশ এটা চাবলৈ 25 এটা পে' কৰাটো মোৰ মতে একো ডাঙৰ কথা নহয়। কলবাৰীত থকা প্ৰত্যেকটো বস্তুৱেই ধুনীয়া, প্ৰত্যেকটো পৰিৱেশেই ধুনীয়া। মাত্ৰ আপোনালোকে এবাৰ নিজে গৈ তাত চাই আহিব, বহুত বেছি ভাল পাব। সেইফালে প্ৰত্যেকজোপা কমলা গছতে কমলা ডাল ভৰি ভৰি লাগি আছে। আৰু আপোনালোকে যদি বিচাৰে তাৰ পৰা কমলা, ৰবাব টেঙা সেইবোৰ কিনিও খাব পাৰে, নাইবা আপুনি ঘৰৰ পৰা পেক কৰি লৈ যাব পাৰে, নাইবা আপোনালোকে পিকনিক যাম বুলি ভাবিছে যদি তাত খানা বনাই খাব পাৰে। কিন্তু পৰিৱেশটো যিহেতু দেখিছে, তাত একো লেতেৰা কৰিব নোৱাৰিব। এইফালে আছে ভঁৰালটো আৰু এইফালে আছে চোতালখন আৰু এইফালে আছে পদূলিটো, কিমান ধুনীয়া মানে। ৰ'ব ভিডিঅ'টো পিছে শেষে হোৱা নাই আৰু অলপ আছে, চাই যাওক, নিশ্চয় ভাল পাব। আৰু এইফালে আমি খোৱা বস্তু লৈ গৈছিলোঁ লগতে আৰু বহাৰ যোগাৰো কৰি লৈ গৈছোঁ। আৰু আমি এনেকৈ অলপ বহিলোঁ, কথা পাতিলোঁ, খালোঁ। আৰু প্ৰিয়জনৰ লগত এনেকুৱা এটা পৰিৱেশত সময় কটোৱাৰ আমেজটোৱেই বহুত বেছি সুকীয়া, গম পাইছে নহয়? আপোনালোকে নিশ্চয় এবাৰ তালৈ যাব আৰু বহুত ভাল পাব। পিছে আমি তাত অলপো লেতেৰা কৰি অহা নাই, যি লৈ গৈছিলোঁ চব লৈ আহিছোঁ, একো পেলোৱা নাই, চব মোনাতে ভৰাই লৈ আহিছোঁ। এদিনৰ বাবে সুখী হ'ব বিচাৰিলে মদ খাবা, 3 দিনৰ বাবে সুখী হ'ব বিচাৰিলে বিয়া কৰোৱা, 8 দিনৰ বাবে সুখী হ'ব বিচাৰিলে গাহৰি মাংস খাবা, আৰু চিৰজীৱন সুখী হ'ব বিচাৰিলে বাগিচা পাতা। কিমান সুন্দৰকৈ লিখি থৈছে। পিছে ইয়াতে আমাৰ বহুত দেৰি হৈ গ'ল, আমাৰো আহিবৰ সময় হ'ল। আজিলৈ আমিও ঘূৰি আহিলোঁ কলবাৰীৰ পৰা। বাই, আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।